Lagi zalaki sareti si balli aida mangela mangele teri zalaki sareti si balli ayo পৰীক্ষা ৰিজাল্ট দিয়াই নাই তুই ইমান ফুৰ্তি লাগিছে নে পৰীক্ষা ৰিজাল্ট নিদিল বুলিয়ে কিবা মনটো বেয়া কৰি থাকিম নি সেইটো হয় বাৰু বৈ বৈ হোটেলখনৰ পৰা মিঠা এটাকে খাওঁগে মই নাখাও দে মই পইচা নাই নহয় তই খোৱাবি যদি খাম আৰু বৈ 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 খাওঁগে ঐ ল'ৰাহঁত ঐ ক'লে আহিছ ঐ তহঁতি পলা 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 চাই আহিছে দেখোন পলা 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 ঐ ক'ত পলাবলৈ আহিছ ঐ ৰবি তহঁতক প্ৰশ্ন দুটামান সোধো কি প্ৰশ্ন আছে ৰবিচোন মই তহঁতৰ ওচৰলৈ গণি শিকি আছো তহঁতি কচোন সূৰ্য বেছি দূৰ নে আমেৰিকা বেছি দূৰ ছাৰ মই জানো কি তই কচোন ছাৰ আমেৰিকা কেনেকে ইমান দূৰ হ'ল আকৌ ছাৰ সূৰ্যটো আমি দেখি ৰাখোঁ কিন্তু আমেৰিকাখন আমি নেদেখোঁ নহয় সেইকাৰণে আমেৰিকা বেছি দূৰ আকৌ হ'ব দে তোক খুৰাতকৈ নুখুদাই ভাল দেই গেধা চালা ঘৰত নপঢ় হা হ'ব এবাৰ তোক সুধিছোঁ না জিনটো কওক ছাৰ এডাল গৰু যদি দুডাল নেচ তেন্তে দুটা গৰু কেইডাল নেচ ছাৰ এডালো নেচ নাই কেলে আকৌ ছাৰ আমাৰ ঘৰত গৰুৱে নাই আমাৰ ঘৰত ছাগলীহে আছে চালা জধামুখহঁত তহঁতি মিঠাই খাবলৈ হোটেলত আহিছ যা গ'লে দে ঐ পলা 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 ঐ চালা ইহঁতি পলাবলৈ আহিছে এতিয়া ইহঁতৰ ঘৰলৈ গৈ আছো ৰবি ঐ নালিয়া ঘৰত আছনে ঐ আছো ৰ'ব গৈছো ৰ'ব কেলে মাতিছিলে কওকচোন তহঁতৰ ল'ৰাই যে নপঢ়ে নি বাৰু এতিয়া পৰীক্ষা ওচৰ পালেহি সি দেখোন মিঠাই দোকানৰ ওচৰত ৰৈ থকা দেখিছিলোঁ নাজানো দেই সি কৈছিলে সি লগৰ ল'ৰা এটা ঘৰলৈ পঢ়িবলৈ যায় তোক মিছা কথা ক'লে সি পঢ়িবলৈ নাযায় নহয় মই তাক সদায় দেখোঁ সি টাউনত গৈ সি ধুমুচহঁতৰ দোকানত মিঠাই খাই ফুৰাইগে সি যেতিয়া যে ঘৰলৈ আহে তাক পুৰা ধুলাই দি দিব লাগিব ৰ'ব হ'ব দে মই যাওঁ দেই আৰু আজিৰ পৰা ল'ৰাটোক মই পঢ়িবলৈ কবি প্ৰশ্ন এটা সুধিলোঁ সেইটোকো নোৱাৰিলে মই সুধিলোঁ তাক সূৰ্য বেছি দূৰ নে আমেৰিকা বেছি দূৰ সি ক'লে হেনো আমেৰিকা হ'ব দিয়ক আপত্তি নিদিব আপুনি যাওক হ'ব দে মই যাওঁ দেই ৰবি সি আজি নহালৈকে মই চোফাখনতে বহি থাকোঁচোন দেউতা তুমি ইয়াত কেলে বহি আছা তোক মই কথা এটা সুধিব লাগে তই সেইখিনিতে ৰবিচোন তই হেনো টাউনত গৈ মেলি ধুমুচহঁতৰ দোকানৰ মিঠাই খাই ফুৰগে দেউতা তোমাক কোনে ক'লে চাই কেলে এতিয়া আমাৰ ঘৰলৈ আহিছিলে আপত্তি দি থৈ গৈছে ৰবি তোক আজি মই দেউতা নেমাৰিবা মই আজিৰ পৰা নাযাওঁ মই পঢ়িম হ'ব দিয়া দেউতা হ'ব দে আজিৰ পৰা যদি নপঢ় তোক মানে একদম বাটত ভাল ভাঙি মেলি এনেকুৱা মাৰি মানুহৰ আগত হ'ব দিয়া পাপা মোক নেমাৰিবা মই যাওঁ তেন্তে বন্ধু বান্ধৱীসকল আজিলৈ